চাওক ৰাজনৈতিক দলবিলাকৰ কোনো শত্ৰু নহয় মিত্ৰও নহয়। যোৱা 4টা বছৰে এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীক লৈ য'ত এটা সময়ত গৌৰৱৰ এটা ৰাজনীতিও আছিলে, সেইখিনি গোটেইখিনি আজি তেখেতৰ সবল নেতৃত্বত এইখিনি ভাৱধাৰা আজি জাতি জনগোষ্ঠীৰ মনত নাই। চাওক ৰাজনৈতিক দলবিলাকৰ কোনো শত্ৰু নহয় মিত্ৰও নহয়। আমি পৰিৱেশ সাপেক্ষে পৰিস্থিতি সাপেক্ষে তেনেকৈ আলোচনা কৰা বা কাৰোবাৰ লগত তেনেকৈ কিবা ইকুৱেশ্যন মিলোৱাত এইবিলাকতো হৈয়ে থাকে। তো আমি এই অঞ্চলৰ আমি শান্তি বিচাৰোঁ, এই অঞ্চলৰ প্ৰগতি আমি বিচাৰোঁ। আৰু ইয়াত নিশ্চয়কৈ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখিনি যোৱা 4টা বছৰে এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীক লৈ য'ত এটা সময়ত গৌৰৱৰ এটা ৰাজনীতিও আছিলে, সেইখিনি গোটেইখিনি আজি তেখেতৰ সবল নেতৃত্বত এইখিনি ভাৱধাৰা আজি জাতি জনগোষ্ঠীৰ মনত নাই। আজি এটা শান্তিৰ এটা পৰিৱেশ আহিছে, শান্তি হোৱাৰ লগে লগে মানে প্ৰগতিও আহিছে। সেইকাৰণে এই শান্তি প্ৰগতি আৰু উন্নতিটো আকৌ ত্বৰান্বিত কৰাৰ কাৰণে যদি আমি দুয়োটা দলে যদি কিবা এটা পইণ্টত আমি যদি মিলি যাব পাৰোঁ, তেনেকৈ উন্নতিৰ কাৰণে আমি চিন্তা কৰিব পাৰোঁ, ইয়াৰ শান্তিটো পাৰ্মানেণ্টলি এটা বজাই ৰাখিবৰ কাৰণে যাতে আমি কাম কৰিব পাৰোঁ, তাৰ কাৰণে এটা নিশ্চয়কৈ আলোচনা এটা প্ৰক্ৰিয়া চলিছিলে। এই আলোচনা এতিয়াও মানে প্ৰাৰম্ভিক পৰ্যায়তে আছে, তেনেকৈ হোৱাগৈ নাই। নিশ্চয়কৈ আহি থকা সময়ত যদি চবেই বিচাৰে সেই বস্তুটো তেওঁ সম্ভৱ হৈ উঠিব। তো আমাৰ ফালৰ পৰা আমি পজিটিভলি আমি লৈছোঁ যে এই অঞ্চলৰ উন্নতি প্ৰগতি ত্বৰান্বিত কৰাৰ কাৰণে যিখিনি বিভিন্ন সময়ত যি এলায়েন্সৰ হ'ব লাগে সেই এলায়েন্সখিনিও আমি হৈছোঁ। কাৰণ আজি চৰকাৰৰ আমি আছোঁ, অসম চৰকাৰ আমি এলায়েন্সত আছোঁ, বিটিআৰ চৰকাৰ আমি এলায়েন্সত আছোঁ। সেই এলায়েন্সটো আমি সকলোকে যদি লগত লৈ যাতে আগুৱাই যাব পাৰে আৰু উন্নতি যাতে আমি ত্বৰান্বিত কৰিব পাৰোঁ, তাৰ কাৰণে সেই প্ৰচেষ্টা এটা আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে BJPL আৰু BPF যদি এক হয়, কিন্তু BJPৰ কোনো ক্ষতি নহয়, আমাক কোনো ক্ষতি কৰিব নোৱাৰে। চাওক ক্ষতি হোৱাৰ কি যুক্তিটো আছে, কাৰণ ইয়াৰ আমাৰ উন্নতি প্ৰগতি ত্বৰান্বিত কৰাৰ কাৰণে শান্তিটো আনাৰ কাৰণে আমি চেষ্টা চলাইছোঁ। তো ইয়াত শান্তি যদি আহি যায় প্ৰগতি নিশ্চয় হয়। আৰু দুয়োটা দল যদি আমি সঁচা সঁচিকৈ যদি যিকোনো সময়ত অৰিয়া কৰাতকৈ কাজিয়া পেচাল কৰাতকৈ যদি পৰস্পৰে আমি যদি সহায় কৰিব পাৰোঁ, তেতিয়াহ'লে ৰাইজেও নিশ্চয় শান্তি পাব। আৰু ৰাইজৰ শান্তি আমি পোৱাকৈ বা ৰাজ্যৰ উন্নতি দিবলৈ হ'লে শান্তি আমাক লাগিব। সেইকাৰণে এই এটা প্ৰচেষ্টা লৈছে। তাৰ কাৰণ হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে ভাল এটা কথাই কৈছে যে দুয়োটা দলে যদি তেওঁলোকে যদি মিলি যায়, তাত কোনো বিজেপিৰ ক্ষতি নহয়, ক্ষতি নহ'বই। কাৰণ BJP হ'ল আজি ৰাষ্ট্ৰক চলাই আছে, অসমত তেওঁলোকৰ অসম চৰকাৰখন চলাই আছে। তেনে ক্ষেত্ৰত তেনেকুৱা মানে BJPৰ কোনো ক্ষতি হোৱাৰ কোনো যুক্তিয়ে নাই। আৰু সেই কথাটোকে তেখেতে নিশ্চয়কৈ কৈছে। बाजाज बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां। सेरफांगुरि बाजाज श'रुमा फुजा 2024 धामाका अफार होगासिनो दं। क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज श'रुमा सेप्तेम्बरनिफ्राय 30 अक्ट'बर फुजा 2024 धामाका अफारनि खाबुफोर होगासिनो दं। नोंथांमोना सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज श'रुमाव खुंफुंजानाय फुजा धामाका अफाराव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। रायजो राजाफोरनो फुंखा इन्टारप्राइज बाजाज श'रुमा लाबोनाय अफारफ्रानो जाबाय 2 लिटार पेट्रल फ्रि प्रेसार कुकार, फ्रि हेलमेट, एक्सचेन्जनि एभेलेबल, लोगोसे केस होनानै बाइक बायगिरिफोरनो 1000 रां केसबेक हरफिननाय जागोन। आरो बाइक बायगिरिफोरनो फ्रि लटारि कुपनबो हरनाय जागोन। बे लटारि कुपनाव जाखाङोब्ला वाशिं मेसिन, रेफ्रिजारेटर, एन्ड्रइड टिभि, स्मार्ट वाच आरो एन्ड्रइड फन बेफोर मोनबा प्राइजफोरखौ मोननो हागोन। नोंथाङा आबुङै मिथिबावनो थाखाय 6038171919 9101598021 आरो 9101547892 जानबुं नाम्बाराव खौरां लाहरनो हागोन।